সাম্প্ৰতিক সময়ত বহুল চৰ্চিত এখন দেশ পেলেষ্টাইন। ইজৰাইলৰ সন্দৰ্ভত ইতিমধ্যে এটা ভিডিঅ' নিৰ্মিত হৈছে। এই ভিডিঅ'টোত আলোকপাত কৰিবলৈ চেষ্টা কৰিম পেলেষ্টাইন দেশখনক লৈ। তেনেহ'লে বেছি দেৰি নকৰি আহক পেলেষ্টাইন দেশখনৰ সৈতে অধিক ওচৰৰ পৰা চিনাকি হওঁ। 1. ভৌগোলিক বিৱৰণ। পেলেষ্টাইন হৈছে পশ্চিম এছিয়া তথা মধ্যপ্ৰাচ্যৰ এখন লেখত ল'বলগীয়া দেশ। পশ্চিম দিশে ভূমধ্যসাগৰ, দক্ষিণ পশ্চিম দিশে ইজিপ্ত, উত্তৰ দিশে লেবানন, উত্তৰ পূব দিশে চিৰিয়া, পূব দিশে জৰ্ডান আদি মুছলমান দেশৰ মাজত অৱস্থিত পেলেষ্টাইন হৈছে এখন মুছলমান দেশ। 2. ঐতিহাসিক তাৎপৰ্য। পেলেষ্টাইনৰ য়েৰুচালেম চহৰতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। বাইবেলত এই ঠাইখনিৰ নাম কানান ৰূপে উল্লেখ পোৱা যায়। সেই কানান দেশতে আব্ৰাহাম ওৰফে ইব্ৰাহিমে ধৰ্ম প্ৰচাৰ কৰিছিল। আব্ৰাহামৰ জন্মস্থান আছিল মেচিপটেমিয়া তথা বৰ্তমানৰ দক্ষিণ ইৰাক। সেই সময়ত মেচিপটেমিয়াৰ মূৰ্তি পূজকসকলে আব্ৰাহামক কানান দেশলৈ খেদি পঠিয়াইছিল, কাৰণ আব্ৰাহাম মূৰ্তি পূজাৰ বিৰোধী আছিল। সেই কানান দেশতে আব্ৰাহামে একেশ্বৰবাদী আদৰ্শৰ প্ৰচাৰ চলাইছিল। সেই কানান দেশৰ পৰাই একেশ্বৰবাদৰ পাতনি ঘটিছিল। আব্ৰাহামে চলোৱা একেশ্বৰবাদী আদৰ্শৰ পৰাই পাছলৈ ইহুদী, খ্ৰীষ্টিয়ান তথা ইছলামৰ দৰে তিনিটা ধৰ্মীয় গোটৰ সূচনা হৈছিল। ইব্ৰাহিমৰ বংশধৰো সেই কানানৰ পৰাই বিস্তাৰ ঘটিছিল। এই কানান দেশ হৈছে বহু একেশ্বৰবাদী ধৰ্মৰক্ষকৰ মাতৃভূমি। মুঠতে কানান তথা পেলেষ্টাইন নামৰ ঠাইখনিত বহু ঐতিহাসিক তাৎপৰ্য নিহিত হৈ আছে। ডেভিড ওৰফে দাউদৰ সাম্ৰাজ্য এই কানানতে অৱস্থিত আছিল। 3. দেশ বিভাজন। 1948 চনৰ আগলৈ গোটেই ভূখণ্ড পেলেষ্টাইনীসকলৰ আছিল। সেই সময়ত পেলেষ্টাইন ব্ৰিটিছৰ পৰাধীন ৰাষ্ট্ৰ আছিল। ইউৰোপীয় উগ্ৰ খ্ৰীষ্টিয়ান তথা ক্ৰুছেডীসকলৰ শতিকাজোৰা সপোন পূৰণ কৰাৰ লক্ষ্যৰে ব্ৰিটিছৰ পূৰ্ণ সমৰ্থনত 1948 চনৰ বেন গুৰিয়নৰ নেতৃত্বত ইজৰাইল নামৰ নতুন দেশ এখনৰ ঘোষণা হৈছিল। লগে লগে পেলেষ্টাইন দেশখন দুটা ভাগত বিভক্ত হৈ পৰিছিল। এটা ভাগ আছিল ইজৰাইল আৰু আনটো ভাগ আছিল পেলেষ্টাইন। 4. পেলেষ্টাইনৰ ইতিহাস। পেলেষ্টাইন শব্দটোৰ উৎপত্তিক লৈ সাব্যস্ত তথ্য ক'তো পোৱা নাযায়। পেলেষ্টাইন শব্দটো ইজিপ্ত আৰু হিব্ৰু ভাষাৰ পেলেচিট শব্দটোৰ পৰা আহিছে বুলি বহুতে অনুমান কৰে, যিটো শব্দ ইহুদীসকলৰ মূল পবিত্ৰ ধৰ্মগ্ৰন্থ তানাখত প্ৰায় 250 বাৰ উল্লেখ পোৱা যায়, যাৰ অৰ্থ ঘূৰি ফুৰা বা পৰিভ্ৰমণ কৰি ফুৰা। কিং জেমছ বাইবেল তথা অল্ড টেষ্টামেণ্টত পেলেষ্টাইন শব্দটো ফিলিষ্টিয়া ৰূপে 8 বাৰ উল্লেখ পোৱা যায়। বাইবেলৰ মতে ফিলিষ্টিয়াসকল গ্ৰীকৰ পৰা অহা নন চিমেট্ৰিক অৰ্থাৎ মূৰ্তি পূজক আছিল। সেয়ে হিব্ৰুসকলৰ সৈতে ফিলিষ্টিয়াসকল আৰম্ভণিৰে পৰা খাপ খাই চলাত ব্যৰ্থ আছিল, কাৰণ হিব্ৰুসকল একেশ্বৰবাদী আছিল আৰু ফিলিষ্টিয়াসকল মূৰ্তি পূজক আছিল। পেলেষ্টাইন শব্দটো ইজিপ্তৰ উত্তৰ পূৰ্বাঞ্চলৰ অংশত অৰ্থাৎ বৰ্তমানৰ গাজা ষ্ট্ৰীপত বাস কৰা লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। পেলেষ্টাইনীসকল হৈছে এজিয়ান মূলৰ। প্ৰস্তৰ যুগৰ গ্ৰীকসকলক এজিয়ান বুলি কোৱা হৈছিল। সেয়ে ভাষাগতভাৱেই হওক বা ঐতিহাসিকভাৱেই হওক পেলেষ্টাইনীসকলৰ আৰবীয়সকলৰ সৈতে কোনো সম্পৰ্ক নাছিল বা নাই। খ্ৰীষ্টপূৰ্ব 12 শতিকা এজিয়ানসকল অৰ্থাৎ গ্ৰীকসকলে মধ্যসাগৰৰ উপকূলীয় অঞ্চল, যি এতিয়া গাজা ষ্ট্ৰীপ আৰু ইজৰাইল ৰূপে পৰিচিত, তাত থিতাপি লৈছিল। খ্ৰীষ্টপূৰ্ব 1500 ঠাইৰ নাম কানান ৰূপে পৰিচিত আছিল। তাৰ আগলৈ ইজিপ্চিয়ানসকলে সেই ঠাইক ৰেটেনু নামেৰে নামাকৰণ কৰিছিল। খ্ৰীষ্টপূৰ্ব 10 শতিকা অৰ্থাৎ আজিৰ পৰা 3000 বছৰ পূৰ্বে মোচেছ ওৰফে মুছাৰ নেতৃত্বত ইহুদীসকল যেতিয়া ইজিপ্তৰ পৰা কানানলৈ ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া কানান নামটো সলনি কৰি সেই ঠাইৰ নাম ইজৰাইল ৰখা হৈছিল। মন কৰিবলগীয়া যে ইজৰাইলীসকলে সেই ঠাই দখল কৰাৰ 200 বছৰ পূৰ্বে এজিয়ানসকল অৰ্থাৎ গ্ৰীকসকলে থিতাপি লৈছিল, যাক পিছলৈ পেলেষ্টাইন ৰূপে নামাকৰণ কৰা হৈছিল।
এই এজেণ্টসকলক ইজিপচিয়ান আৰু হিব্ৰুসকলে পেলেচিট অৰ্থাৎ পৰিভ্ৰমণকাৰী বুলি অভিহিত কৰিছিল। সেই পেলেচিট শব্দটোৰ পৰাই পেলেষ্টাইন শব্দটোৰ উৎপত্তি ঘটিছে বুলি পণ্ডিতে মত পোষণ কৰে। বহু পণ্ডিতৰ মতে পেলেষ্টাইনীসকল য়েমেন দেশৰ পৰা অহা লোক। সেই ফালৰ পৰা চাব গ'লে পেলেষ্টাইনীসকলৰ আৰবীয়সকলৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক আছে। পেলেষ্টাইন বুলি ক'লে সাধাৰণতে ভূমধ্য সাগৰৰ উপকূলীয় এটি অঞ্চলক সূচায়, যি এতিয়া গাজা ষ্ট্ৰীপ আৰু তেল আবিব ৰূপে পৰিচিত। তুলনামূলকভাৱে চাব গ'লে ইজৰাইলী আৰু পেলেষ্টাইনীসকল একেখিনি সময়তে কানান দেশত থিতাপি লৈছিল। পেলেষ্টাইনত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সাম্ৰাজ্যই শাসন চলাইছিল। প্ৰথম প্ৰাচীন ইজিপচিয়ানসকলে পেলেষ্টাইনত ৰাজত্ব চলাইছিল। তাৰ পাছত খ্ৰীষ্টপূৰ্ব 10 শতিকামানত প্ৰাচীন ইজৰাইলীসকলে শাসন চলাইছিল। তাৰ পাছত খ্ৰীষ্টপূৰ্ব 500 মানত ফাৰ্চী অৰ্থাৎ ইৰাণীসকলে শাসন চলাইছিল। তাৰ পাছত খ্ৰীষ্টপূৰ্ব 330ত আলেকজেণ্ডাৰ দ্য গ্ৰেট আৰু সিহঁতৰ উত্তৰাধিকাৰীসকলে শাসন চলাইছিল। তাৰ পাছত খ্ৰীষ্টপূৰ্ব 63 মানত ৰোমান সাম্ৰাজ্যই শাসন চলাইছিল। ৰোমান শাসনৰ সময়তে পেলেষ্টাইনৰ য়েৰুচালেম চহৰৰ পৰা যীশুখ্ৰীষ্টৰ নেতৃত্বত খ্ৰীষ্টিয়ান ধৰ্মৰ আবিৰ্ভাৱ ঘটিছিল। যীশুখ্ৰীষ্টৰ জন্ম হোৱা প্ৰায় 600 বছৰৰ পাছত অৰ্থাৎ আজিৰ পৰা প্ৰায় 1400 বছৰ পূৰ্বে ছৌদি আৰৱত ইছলামৰ উদয় হোৱাৰ লগে লগে 637 পৰা 640 খ্ৰীষ্টাব্দৰ মাজভাগলৈ পেলেষ্টাইনত মুছলমানী খিলাফতৰ হাতলৈ শাসনভাৰ গুচি গৈছিল। সেই সময়ত ইউৰোপীয় উগ্ৰ খ্ৰীষ্টিয়ানসকল, যাক ক্ৰুছেডি বুলি কোৱা হয়, সিহঁতৰো দপদপনি দেখিবলৈ পোৱা গৈছিল। মুছলমানৰ পৰা পেলেষ্টাইনৰ লগতে য়েৰুচালেমত অৱস্থিত খ্ৰীষ্টিয়ানৰ পবিত্ৰ স্থল হলি লেণ্ড উদ্ধাৰ কৰাটো আছিল সিহঁতৰ একমাত্ৰ উদ্দেশ্য। তাৰ পাছত 1516 খ্ৰীষ্টাব্দৰ পৰা 1918 খ্ৰীষ্টাব্দলৈ অৰ্থাৎ 402 বছৰ তুৰ্কী অটোমান সাম্ৰাজ্যই পেলেষ্টাইনত শাসন চলাইছিল। একেবাৰে শেষত 1918 চনৰ পৰা 1948 চনলৈ ব্ৰিটিছসকলে পেলেষ্টাইনত শাসন চলাইছিল। নম্বৰ 5, দেশ বিভাজন আৰু বৰ্তমান স্থিতি। ব্ৰিটিছসকলে আৰম্ভণিৰে পৰা পেলেষ্টাইনী মুছলমানসকলক পেলেষ্টাইনৰ প্ৰকৃত ভূমিপুত্ৰ ৰূপে বিবেচনা কৰা নাছিল। সিহঁতে পেলেষ্টাইনত ইহুদীসকলৰহে প্ৰকৃত অধিকাৰ আছে বুলি বিবেচনা কৰিছিল। লেখা পঢ়া নজনা এসময়ৰ পিছপৰা ইহুদীবোৰক উচ্চ শিক্ষিত কৰি শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ সেই ইউৰোপীয় খ্ৰীষ্টিয়ানসকলেই এটা সময়ত সাৰপানী জগাইছিল। তেনেকৈ ইউৰোপৰ ঔৰসত লালিত পালিত ইহুদীসকল এসময়ত কাৰিকৰীভাৱে বহু শক্তিশালী হৈ পৰিছিল। ব্ৰিটিছে আৰম্ভণিৰে পৰা পেলেষ্টাইন দেশখনক এৰেজ ইজৰাইল নামেৰে মাতিছিল। এৰেজ ইজৰাইলৰ অৰ্থ হৈছে ইজৰাইলসকলৰ ভূমি। ব্ৰিটিছসকলে পেলেষ্টাইনক স্বাধীনতা প্ৰদান কৰাৰ আগে আগে বহুদিনীয়া সপোন এটি পূৰণ কৰি গৈছিল, যাৰ পৰিণতিত 1948 চনৰ বেন গুৰিয়নৰ নেতৃত্বত তথা ব্ৰিটিছৰ পৃষ্ঠপোষকতাত পেলেষ্টাইনত ইহুদীসকলে এখন নতুন ৰাষ্ট্ৰ লাভ কৰে। ঐতিহাসিক নামৰ সৈতে মিল ৰাখি দেশখনৰ নাম ৰখা হৈছিল ইজৰাইল। লগে লগে পেলেষ্টাইনৰ ইতিহাসত কলা অধ্যায়ে পাতনি মেলিছিল। ইজৰাইলে নতুন দেশৰ ঘোষণা পোৱাৰ লগে লগে আৰবীয়সকলৰ সৈতে ইজৰাইলীসকলৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল, যাক 6 দিনীয়া আৰৱ-ইজৰাইল যুদ্ধ নামেৰে নামাকৰণ কৰা হৈছিল। সেই যুদ্ধ সম্পূৰ্ণ পূৰ্বকল্পিত আছিল। সকলোবোৰ ব্ৰিটিছ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পৰিকল্পিত আছিল। ফলত ইহুদীসকলে নাটকীয় জয়লাভ কৰিছিল। সেই যুদ্ধত মুছলমানসকলে বেয়াকৈ মুখ থেকেচা খাইছিল। পাছৰ পৰ্যায়ত মুছলমান দেশবোৰৰ বিবেক ঠিকনাত আহি গৈছিল। লগে লগে ইহুদীসকল কিমান ক্ষমতাশালী তাৰ স্পষ্ট ধাৰণা হৈ গৈছিল। পিছৰ পৰ্যায়ত মুছলমান দেশবোৰ আচৰিত ধৰণে মৌন হৈ পৰিছিল। বৰ্তমান গাজা ষ্ট্ৰীপৰ পেলেষ্টাইনী মুছলমানসকলক নৃশংস ৰূপত অত্যাচাৰ চলোৱাৰ পাছতো মৌনতা ভংগ কৰিবলৈ সাহস কৰা নাই মুছলমান দেশবোৰে, কাৰণ পূৰ্বৰ তিক্ত অভিজ্ঞতাবোৰৰ পৰা উচিত শিক্ষা লাভ কৰিছে মুছলমান দেশবোৰে। পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত চলা সংঘাতৰ বিষয়ে অন্য এটি ভিডিঅ'ত বিতংকৈ আলোচনা আগবঢ়োৱা হ'ব। আজিলৈ ইমানেই। শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। যদি সঁচাই আমাৰ ভিডিঅ'টো চাই ভাল পালে, ফেচবুকত যদি চাইছে পেজটো লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।